হেপাটাইটিছ, জণ্ডিছ, লিভাৰ চিৰ'চিছ, ফেটি লিভাৰ আদি সমস্যাবোৰ আমাৰ শৰীৰত থকা একমাত্ৰ লিভাৰটোৰ কাৰণে হয়। লিভাৰটোৱে আমাৰ স্বাস্থ্যটো ভালে ৰখাত বহুকেইটা কামত আগভাগ লয়। প্ৰায় 500টাতকৈও বেছি কাম কৰে। 500টাতকৈও বেছি কাম কৰা লিভাৰটোৱে যদি 500টা কামৰ ভিতৰত যিকোনো এটা কাম ভালদৰে কৰিব নোৱাৰা হয়, তেতিয়াহ'লে সেইটো কামৰ বাবে আমাৰ শৰীৰত বহুকেইটা সমস্যা হ'ব পাৰে। আমাৰ দেহত যিমানবোৰ ইণ্টাৰনেল অংগ আছে, যেনে পাকস্থলী, কিডনী, হাৰ্ট, পেনক্ৰিয়াছ, লিভাৰ, গল ব্লেডাৰ আদি সকলোবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ অংগটোৱে হ'ল লিভাৰ। ই চাইজতো ডাঙৰ আৰু ওজনো প্ৰায় 1 কিলোগ্ৰামৰ পৰা 2 কিলোগ্ৰামলৈকে হয়। ওজন আৰু চাইজত যেনেকুৱা তাৰ কামো তেনেকুৱা। ই শৰীৰৰ কাৰণে 500টাতকৈও বেছি কাম কৰে কাৰণে বিজ্ঞানে আমাৰ লিভাৰটো শৰীৰৰ এটা ডাঙৰ কেমিকেল ইণ্ডাষ্ট্ৰী বুলি আখ্যা দিছে। যিহেতু এইটো ইণ্ডাষ্ট্ৰী আমাৰ সকলোৰে আছে, গতিকে নিজৰ ইণ্ডাষ্ট্ৰীটো নিজে চলোৱাত যাতে কোনো ফালৰ পৰা অসুবিধাত পৰিব লগা নহয়, তাৰ কাৰণে আমাৰ সদায় লগত থকা ইণ্ডাষ্ট্ৰীটো অৰ্থাৎ লিভাৰটোৰ ওপৰত আমাৰ সকলোৰে গুৰুত্ব থকা দৰকাৰ। আমাৰ নিজৰ শৰীৰটোৰ কাৰণে নিস্বাৰ্থভাৱে ইমানকেইটা কাম কৰা লিভাৰটোৰ গোটেইবোৰ কামৰ কথা নক'লেও আজি মই আমাৰ লিভাৰটোৰ কেইটামান মুখ্য কামৰ কথা আপোনালোকক ভিডিঅ'টোত জনাম। মোৰ নাম প্ৰাঞ্জল আৰু আপোনালোকে চাই আছে টেকনিকেল MBS। পেট আৰু বুকুৰ মাজত সোঁফালে আমাৰ লিভাৰটো থাকে। কিডনী বা হাওঁফাওৰ যেনেকৈ দুটা অংশ থাকে, আমাৰ লিভাৰটোৰো তেনেকৈ দুটা অংশ থাকে। কিডনী বা হাওঁফাওৰ অংশবিলাক অলপ দূৰে দূৰে থাকে, কিন্তু আমাৰ লিভাৰৰ অংশ দুটা লগালগিকৈ থাকে। এটা অংশ সৰু আৰু এটা অংশ ডাঙৰ। ব্ৰাউন আৰু ৰেড কালাৰ মিক্স কৰিলে যিটো কালাৰ পোৱা যায়, আমাৰ লিভাৰটোৰ কালাৰো তেনেকুৱা। ডাৰ্ক ৰেড কালাৰ বুলিও আমি ক'ব পাৰোঁ। যদি মই লিভাৰটোৰ এটা ভাল গুণৰ কথা ক'বলৈ যাওঁ, যিটো গুণ আমাৰ শৰীৰৰ আৰু বেলেগ কোনো অংগতে পোৱা নাযায়, সেই গুণটো হ'ল গ্ৰ'থ, বিকাশ। ই কিছুমান এনেকুৱা চেলছেৰে গঠিত যিবিলাক চেলছে নিজে নিজৰ ঠাইখিনি বনাই ল'ব পাৰে। মই আপোনালোকক এটা উদাহৰণ দিওঁ, চাওক। আমাৰ কিডনী এটা কাৰোবাক দান কৰিলেও আমাৰ নোহোৱা কিডনীটোৰ ঠাইখিনি আৰু কেতিয়াও পূৰণ নহয়। কিন্তু আমি লিভাৰটোৰ এটা অংশ যদি কাৰোবাক দান কৰি দিওঁ, তেতিয়া আমাৰ বাকী লিভাৰখিনিত থকা চেলছবোৰে কেইসপ্তাহমানৰ ভিতৰতে কাৰোবাক দান কৰা লিভাৰখিনি নিজে নিজে বনাই লয়। আৰু যিজনৰ দেহত আমাৰ লিভাৰটোৰ কটা অংশটো লগাব, কটা অংশটোৰ চেলছবোৰে তেখেতৰ লিভাৰটো সম্পূৰ্ণ কৰিব। গোটেই অংগবিলাকৰ ভিতৰত লিভাৰটোৰ এইটো এটা এক্সট্ৰা ডাঙৰ গুণৰ কথা আপোনালোকে জানিব পাৰিলে। এতিয়া বিজ্ঞানে আমাৰ লিভাৰটোক কিয় ডাঙৰ কেমিকেল ইণ্ডাষ্ট্ৰী বুলি আখ্যা দিছে চাওক। প্ৰথম কথা, আমাৰ লিভাৰটোৱে বাইল জুইচ বনায়। বাইল জুইচ মানে হ'ল পিত্তৰস। এই ৰসবিধক আমাৰ গল ব্লাডাৰত ষ্ট'ৰ কৰে লিভাৰে। লিভাৰটোৱে যিমান পিত্তৰস বনায়, গোটেইবোৰ ৰস আমাৰ গল ব্লাডাৰত ষ্ট'ৰ হয়। গল ব্লাডাৰটো হ'ল পিত্তৰস জমা কৰি ৰখা আমাৰ শৰীৰৰ এটা অংগ। যেতিয়া আমাৰ খাদ্যখিনি পাকস্থলীৰ পৰা ওলাই নাড়ীত সোমায়, তেতিয়া খাদ্যখিনিৰ ওপৰত গল ব্লাডাৰে অলপ অলপকৈ পিত্তৰস এৰি দিয়ে, যাতে খাদ্যখিনি আগলৈ হজম হোৱাত আৰু সুবিধা হয়। আপুনিও জানে, মাছ বা মাংস কাটিলে যে লিভাৰৰ লগত এটা সেউজীয়া টোপোলা দেখিবলৈ পায়, যিটো খুব সাৱধানে ছাইড কৰা হয়, কাৰণ যদি কেনেবাকৈ সেইটো ফাটি যায়, গোটেই মাছ বা মাংসখিনিৰ সোৱাদ তিতা হৈ যায়। সেইটো টোপোলাই হ'ল গল ব্লাডাৰ। আমাৰ গল ব্লাডাৰৰ বাইল জুইচ বনোৱা কাম লিভাৰটোৱে কৰে। দ্বিতীয়তে এটা, আমাৰ শৰীৰটো চলে পুষ্টিৰ ওপৰত, আৰু আমি পুষ্টিবোৰ পাবলৈয়ে খাদ্যবিলাক খাওঁ। কাৰণ খাদ্যত ভিটামিন, প্ৰটিন, ফেটছ, গ্লুক'জ, কাৰ্বহাইড্ৰেট আদি যিমান ধৰণৰ শৰীৰৰ কাৰণে লাগতিয়াল পুষ্টি আছে, সকলোবিলাকেই পাওঁ। খাদ্যবোৰ হজম হোৱাৰ পিছত খাদ্যত যিখিনি পুষ্টি থাকে, পুষ্টিখিনি প্ৰথমতে তেজৰ লগত আমাৰ কেমিকেল ইণ্ডাষ্ট্ৰীটো অৰ্থাৎ লিভাৰটোলৈ আহে। আমিতো খাদ্যবোৰ খাওঁতে আৰু লেবৰেটৰীত পুষ্টিবোৰৰ জোখ লৈ নাখাওঁ, কোনবিধ পুষ্টি শৰীৰক কিমান গ্ৰাম লাগে। গতিকে লিভাৰটোত পুষ্টিবোৰ সোমোৱাৰ লগে লগে লিভাৰটোত থকা ফাংচনবোৰে পুষ্টিবোৰৰ জোখ লোৱা আৰম্ভ কৰে। খাদ্যত যদি শৰীৰৰ প্ৰয়োজনতকৈ যিকোনো পুষ্টি লিভাৰটোলৈ বেছিকৈ আহে, তেতিয়া বেছিকৈ পোৱা পুষ্টিখিনি লিভাৰটোৱে লিভাৰটোতে ষ্ট'ৰ কৰি ৰাখি দিয়ে আৰু প্ৰয়োজন হ'লে শৰীৰলৈ পঠিয়াই থাকে। এতিয়া ইয়াতে এটা কথা চাওক, বেছি হোৱা পুষ্টিখিনি যেতিয়া লিভাৰত ষ্ট'ৰ কৰি ৰাখি দিয়ে, তেতিয়া বেছি হোৱা পুষ্টিখিনি বেলেগ কেমিকেল এটালৈ পৰিৱৰ্তন কৰি ৰাখে। আৰু যেতিয়া শৰীৰক পুষ্টিৰ প্ৰয়োজন হ'ব, তেতিয়া পুনৰ আগৰ কেমিকেলটোলৈ পৰিৱৰ্তন কৰি পুষ্টিখিনি এৰি দিব। যেনে এটা উদাহৰণ চাওক, আমাৰ শৰীৰক গ্লুক'জ লাগে। যদি গ্লুক'জ থকা খাদ্য খালে শৰীৰক প্ৰয়োজনতকৈ বেছি গ্লুক'জ লিভাৰে পায়, তেতিয়া বেছি গ্লুক'জখিনি লিভাৰে গ্লাইক'জেনলৈ পৰিৱৰ্তন কৰি ৰাখি দিয়ে। আৰু যেতিয়া শৰীৰক গ্লুক'জৰ প্ৰয়োজন হ'ব, গ্লাইক'জেনখিনি পুনৰ গ্লুক'জলৈ পৰিৱৰ্তন কৰি শৰীৰলৈ পঠিয়াই দিব। কিছুমান খাদ্যত লিভাৰে এনেকুৱা কেমিকেল পাই যায়, যিটো নেকি শৰীৰক একেবাৰে প্ৰয়োজন নহয়, যেনে এলকহল। যদি এলকহলৰ নিচিনা তেনেকুৱা কেমিকেল পায়, তেতিয়া লিভাৰত থকা চেলছবোৰৰ ভিতৰত হেপাটিক চেল আৰু কুফাৰ চেল নামৰ দুবিধ চেলছে তেনে কেমিকেলবিলাকক ব্ৰেকডাউন কৰি কিডনীলৈকে পঠিয়াই দিয়ে। যদি এলকহলৰ নিচিনা কেমিকেলবিলাকক দুবিধ চেলছে বেছিকৈ ব্ৰেকডাউন কৰিব লগা হয়, তেতিয়া হেপাটিক চেল আৰু কুফাৰ চেল দুবিধেই ডেমেজ হ'বলৈ ধৰে, আৰু তেতিয়া লিভাৰো বেয়া হ'বলৈ ধৰে, কিডনীও বেয়া হ'বলৈ ধৰে। আমি ইমানখিনি জনাৰ পিছত এলকহলৰ নিচিনা কেমিকেল থকা খাদ্যবোৰটো আৰু নাখাওঁৱে। তাৰোপৰি যিবিলাক প্ৰয়োজনীয় খাদ্য খাওঁ, খাদ্যত থকা পুষ্টিবোৰৰ জোখ লেবৰেটৰীত লৈ নাখাওঁ যেতিয়া, শৰীৰক প্ৰয়োজনতকৈ বেছি হোৱা পুষ্টিখিনি লিভাৰত ষ্ট'ৰ হ'ব পাৰে। ষ্ট'ৰ হোৱা পুষ্টিবোৰ যদি শৰীৰত ব্যৱহাৰ নহয়, তেতিয়া ফেটি লিভাৰৰ নিচিনা আমাৰ কিছুমান প্ৰব্লেম আহিব পাৰে। গতিকে মই ভাবোঁ, আমি যিমান পাৰোঁ সিমান শাৰীৰিক পৰিশ্ৰম কৰিব লাগে, কাৰণ শাৰীৰিক পৰিশ্ৰম কৰিলে লিভাৰত ষ্ট'ৰ হোৱা পুষ্টিবোৰ শৰীৰত খৰচ হৈ লিভাৰত পুষ্টিবোৰ বেছি সময় ষ্ট'ৰ নাথাকে। তেতিয়া আমি আমাৰ শৰীৰটোৰ লগতে নিজৰ কেমিকেল ইণ্ডাষ্ট্ৰীটো অৰ্থাৎ লিভাৰটো আমি সদায় ভালে ৰাখিব পাৰিম।
যাওক, আমাৰ লিভাৰটোৰ কিছু কথা আপোনালোকক জনাবলৈ পাই মোৰ ভাল লাগিল। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকক শ্বেয়াৰ কিয় কৰিবলৈ দিছোঁ জানেনে? মোৰ সকলো বন্ধুসকলে নিজৰ গাত থকা কেমিকেল ইণ্ডাষ্ট্ৰিটো যাতে বচাই ৰখাৰ কাৰণে এলকহলজাতীয় কেমিকেলবিলাক খাদ্য হিচাপে গ্ৰহণ নকৰে। আৰু তেখেতসকলে এইটো চেনেলত এনেকুৱা ভিডিঅ'বিলাক চাবলৈ বিচাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, ধন্যবাদ।